20 টকা কিলো চব্জি বেছি দিলে মানে আঘাত আছে দেই গাই চব্জি চাওক কিমান সময় ল'লো এনেকুৱা দিম এনেকুৱা নাই নাই বদলে মোৰ হেই গাইজ ৱেলকাম টু মাই চেনেল চ' আজি আমি ঘৰলৈ আহিলোঁ যে কামৰ পৰা চ' বহুত কম দামত দিয়ে মানে চব্জি জলকীয়া বেঙেনা কিবা কিবি চব আছে চব 20 টকা কেজি দিয়ে মানে জলকীয়াটো অলপ বেছি হয় চ' তাত গৈছোঁ আজি চব্জি দেখুৱাইছোঁ এই ইমান কিবা এটা কৰে আকৌ যাওঁ বজাৰলৈ যাওঁ আমি মানে উল্টাকৈ বজাৰ যাওঁ দেই পথাৰৰ ফালে যাওঁ মানে বদলে মোৰ বেয়া নাখাওঁ হা বিয়া খাব নাহোঁ মই ত' গাইজ বৰষুণ পৰিছে মানে বহুত কিন্তু মোবাইলটো ৱাটাৰপ্ৰুফ আছে না ত' বনাই আছোঁ ভিডিঅ' চিন্তা কৰিব নালাগে চাই লওঁ মানে ভিডিঅ'টো গাঁওখন ধুনীয়াকৈ দেখুৱাইছোঁ পূৰা বৰষুণেই পৰি গৈছে মানে বৰষুণ আহিছে গৰু পাহাৰটো পাবলৈ চাওঁ এই হাঁহি দেখোলে এখন গোটেই গাঁওখন মানে আমাৰ দেই এইফালে পতা খেতি কৰিছে ৰাইজে পূৰা আৰু আমি য'ত যাই আছোঁ বাগান মানে ঘৰতে বনাইছে বাগান এখন আকৌ বাঢ়িলে गजब बेइज्जती है यार मेरे को तो बोल दिया क्या ही बोलूँगा यार आजकल का लड़की लोग ना बहुत स्मार्ट होता है मोबाइल तो भिजी ले आधा सब মানে ধুনীয়া ধুনীয়া ছোৱালী পথাৰলৈ আহি আছে পথাৰৰ পৰা দেখুৱাইছোঁ আৰু আমাৰ কৰগুৰি ৰাস্তাটো চাওক পানী হ'লে নহয় অলপতে মোৰ বহুত মোবাইল মানে আধা আধি ভিজিলে আজি এইটো ভিডিঅ' লাষ্ট হ'ব নেকি নাজানো গাইজ তো মোবাইলটো হয় যাব নহ'লে এইটো ভিডিঅ' মিলিয়ন ভিউজ মাৰিব চ' সেইটোৱে মানে সোনকালে ছাবস্ক্ৰাইবাৰ কৰি দিয়ক যে বেলেগ আৰু এটা দামী মোবাইল ল'ব পাৰোঁ গাইজ সেইটোৱে মানে বৰষুণত ভিজিলে চাওক আধা আধি এয়া চাওক গাড়ী আহি আছে চ' বৰষুণ আহিছে ৰখিব লাগিব অলপ সময়ৰ পিছত দেখুৱাই আছোঁ গাইজ আহি গ'লোঁ চাইকেল ইয়াত মানে ষ্টেণ্ড কৰি মোৰ চাইকেলখন ষ্টেণ্ডো নাই মানে ইয়াত থাকিলে ওজন এনেকৈ থৈ দিম মানে মোৰ চাইকেলখন নল'ব কৈ দিব এইখন এনেকৈ দি দে অঁ এইছে এনেকৈ চাইকেল ষ্টেণ্ড নহ'লেও চাই লওক গাইজ কেনেকৈ থাকিব কোনোফালে ষ্টেণ্ড নাই দেখিছোঁ চাই চাওক সেয়া তাৰপিছত গাইজ 1 মাহত 400 জোপা জলকীয়া গছ ৰুইছে চ' দেখুৱাই আছোঁ ইয়াতহে মানুহসকলে মাৰিছে চব্জি নিবলৈ আহিছোঁ মানে চ' ধৰক 1 মাহত 400 জোপা জলকীয়া গছ ৰুইছে পূৰা লাগিছে মানে চ' দেখুৱাই আছোঁ আৰু অমিতা গছ পূৰা চাপত লাগিছে দেখুৱাই আছোঁ আপোনালোকক অমিতা গছ তেলেই ল'ব নাই গাছ আমি চাপতে লাগিছে ন হা ক'ত অঁ গাইছ এনেকুৱা খেতি যদি আপোনালোকে কৰিব মন আছে চাওক অমিতা কিমান তলত লাগিছে দেখিছেতো আৰু এইযোৰ চাওক গোৱাকৈ মানে মাটিতে লাগি আছে গাইছ এয়া চাওক মাটি পোৱা লাগিছে ঘৰত খেতি কৰিছে ইয়াৰ পৰা নিব আহিছোঁ মানে এইটো আমাৰ গাঁও জলকীয়া বাগান চাই থাকক আপোনালোকে দেখুৱাই আছোঁ ঘৰতে মানে পূৰা খেতি কৰি দিছে খেতি মানে কি বাগান আৰু পথাৰটোতো জেগাখিনি চ' ইমানবোৰ জলকীয়া আছে আৰু কৈছে একো নাই বোলে জলকীয়া বাগান বনাওঁতে কিমান দিন লাগিছে এমাহ লগা নাই ন চ' কিমান জোপামান আছে বাৰু জলকীয়া আছে বহুত হেৰি আছে 400 জোপামান আছে বেছিহে আছে চ' গাইজ 400 জোপা জলকীয়া মানে এমাহো লগা নাই চাওক না একদম আল্টিমেট জলকীয়া আছে 400 জোপা জলকীয়া গছ চাওক চব জলকীয়া গছ মানে আৰু অমিতা গছো দেখুৱালোৱে চব জলকীয়া গছ চাওক এই যিমান দেখিছে মানে চকুৱে আপোনালোকে চ' সেয়া মানে জলকীয়া সেয়া মানে গাইজ দেখুৱাইছোঁ আপোনালোকক আজি মানে এখন এনেকুৱা বাগানত আহিছোঁ কি ক'ম ঘৰতে একো সাৰ নিদিয়া মানে একো সাৰ ব্যৱহাৰ নকৰে দেই চ' এখন বাগানত জলকীয়া আৰু মানে জলকীয়া স্পেচিয়েলি বেছিকৈ আছে চ' দেখুৱাইছোঁ আপোনালোকে চাই চাওক ইয়াৰ জলকীয়া হোৱাই নাই ইয়াৰ আছেই লাগিবলৈ চাওক বাকী সেইফালে মানে ষ্টাৰ্ট হ'ল আৰু নেমু আছে নেমু অলপ চলপ আছে বেঙেনা আছে নেমু আছে বেঙেনা আছে বহুত আছে কিবা লেচু গছ আছে আপোনালোকক জেগাখিনি দেখুৱাই দিছোঁ লাষ্টৰ জেগাখিনি আৰু কিবা আছে বোলে হা পানী দিব মানে টেংকি আহি গৈ দেখিছোঁ তিতাকেৰেলা গছ এয়া চাওক তিতাকেৰেলা লাগি আছে এয়া চাওক এইটো আপোনালোকে কোনোবাই চিনি পায় নাই এইটো বস্তু চাওকচোন মই এইটো নামটো মানে নাজানো কি হয় বা এইটো বস্তু চ' মই চিনি পোৱা নাই বস্তুবিলাক মানে আজি খতম হৈ গৈছে লাষ্টত আহিলোঁ যে আমি দেৰিকৈ আহিলোঁ যে ত' জিকা এটাই আছে মানে কোনে ল'ব এইটো জিকা 3টা মানুহ এয়া জিকা মানে চব্জি চাওক কিমান সময় ল'লোঁ
এইয়া দেখিছেতো হৈ আছে মানে এটিং হ'বই দে সেনেকে এটিঙে হ'ব এতিয়া তেনেকৈ মানে আৰু ঢেৰ বস্তু আছে আমি নল'লোঁ কাৰণেহে দেখা নাই কিমান ডেঞ্জাৰ চাওকচোন গাইছ এইটো খাব পাই নাই বস্তুটো বাৰু এনেকৈ চাওকচোন দেখাত কম ডেঞ্জাৰ নেকি এটা আজি তিতা কেলা দিবানে পূৰা এই ন এনেকুৱা দিম এনেকুৱা নাই বুলি মনোজ ভাই ঠিক চাই বস্তু ল'লে দেই হয় চাওক বিমলৰ ছিগি আছে নাই হ'বলা গোটেইখিনি মিলাই 1 কেজি দি দিলেই হ'ল দিয়া মানে ইয়াত অহা মেইন কাৰণটো হ'ল বস্তুবিলাকৰ দাম একেবাৰে কম বুলি কৈছে চব 20 টকা কেজি এনেকৈ কৈছে মানে সেইটো কাৰণে মই আহিছোঁ নাজানো এতিয়া তাত সুধিলে গম পাম কিমানকৈ কেজি লয় ত' মনোজে 20 টকা বুলি কৈছিলে এতিয়া তাত চাওঁগৈ যদি 20 টকা বেছি লয় নলওঁ হা দেই ত' চাই থাকক ভিডিঅ'টো মনোজ কেইটকা কেজি ভুল চব 20 টকা চব 20 টকা মানে জলকীয়া 20 টকাই জলকীয়া 20 টকা নহয় ভেন্দি 20 চাওক ফ্ৰেছ জলকীয়া চাওক 200 টকা কেজি খালি জলকীয়াটো 200 টকা দেই গোটেই সময় অৰ্ডাৰ আছে চব অৰ্ডাৰ তাত ভুল চুল ইমান লাগত দিয়া নাই নেকি নিচিনাকে বহুত লাগিছিলে এতিয়া বৰষুণ পোৱা পৰা চাওক এই খোৱা বস্তু আজি লৈ গৈছোঁ জলকীয়া কেজি 200 টকা জ্বালা হ'ব আকৌ জলকীয়া আমি যে চব্জি নিব আহিছোঁ ঘৰটো মানে দেখাইছোঁ দেই তেওঁলোকৰ ঘৰটো কেনেকুৱা ডিজাইনত মই দেখাইছোঁ তেওঁলোকৰ ঘৰ চাওক এয়া চব্জি অনা মালিকৰ ঘৰ চাওক এয়া চাওক ঘৰ এয়া চাওক ঘৰ চাওক ফল চিলিং আৰু এজন মানে আমাৰ গাঁৱৰ মানে এজন ভাল ব্যৱসায়ী হয় দেই ইয়াৰ পৰা মানে চব্জি নিব আহিছে কওক কেনেকুৱা লাগে ইয়াৰ বস্তুবোৰ ভাল লাগে ন মানে ধৰি লওক ফ্ৰেছ পায়নে একদম ফ্ৰেছ পায় আৰু কম দামত পায় চ' সেনেকুৱা মানে ঘৰ অলপমান ডিজাইন প্লাছটো জ্বলাই লওক চাওক ঘৰটো দেখাইছোঁ পূৰা এইটো বেডৰুমেই হয় আৰু এইটো হ'ল ডাইনিং ৰুম ডাইনিং ৰুম অঁ এইটো বহিব এইটো বেছি নে বহিব এনেকুৱা বহিব ধৰি লওক মোক বেলেগ হ'ব চাগে ফিলিং মানে বেলেগ আৰু দেই চব্জি বেগত চব্জি খেতি কৰি পেলাইছে ঘৰ দেই গাইছ দেখাইছোঁ আপোনালোকৰ ইফালে আৰু এইবিলাক বেডৰুম মানে এইবিলাক বেডৰুম এইটো ড্ৰয়িং ৰুম আৰু দেখাইছোঁ কিবা এই নেদেখুৱাওঁ এইটো টাইলছ চাওক এয়া টাইলছ চাওক ক'ত থকা লাগিছে মানে গাইছ 20 টকা কিলো চব্জি বেছি দিলে মানে আগৰ আছে দেই গাইছ চব ফল চিলিং এয়া চাওক এয়া ফল চিলিং ক'ত এইটো চিলিংটো চেঞ্জ কৰি দিলে গোটেই চেঞ্জ কৰি দিলে এইটো চিলিঙে গম পালে নাই আছে নেকি এইটো চেঞ্জ কৰি দিছে এইটো এখন হ'ল বান্দা ধুনীয়া এখন ধুনীয়া বান্দাখন চবতে মানে ফল চিলিং গাইছ কি ক'ম মানে চাওক না হালিব লাগে দেখুৱাবৰ কাৰণে চাওক না কি অসুবিধা গছ আৰু গাইছ এয়া যে বজাৰ দেখিছে যে চাওঁ মনোজ দিয়াচোন এয়া যে বজাৰ যে চাওক এয়া পূৰা 800 টকা বুলি বজাৰ বুলি ভাবিছে নেকি নহয় 80 টকা মাত্ৰ 80 টকা বজাৰ চাওক বিশ্বাস হৈছেনে 80 টকা বজাৰ চ' মানে সেইটো কাৰণে আহিছিলোঁ ইয়ালৈ আৰু ঘৰটো চাওক এইডাল বাহিৰৰ পৰা এইডাল আমি চাইকেল লৈছোঁ নলওঁ আকৌ চ' আজি এইটো ভিডিঅ' আছিল মানে চব্জি নিব আহিছিলোঁ বাগানখনো দেখালোঁ 1 মাহত 400 জোপা জলকীয়া গছ ৰুইছে চ' সেইটোকে মানে ভাল লাগিলে অমিতা গছ দেখিলে দাম বহুত কম চ' ভাল লাগিলে লাইক কৰিব